হাই গাইজ ৱেলকাম মাই ইউটিউব চেনেল ৰাস্তাৰ অহা মই আপোনাক পুনৰ স্বাগতম জনাইছোঁ। ইয়াতে আহিকেনে এনেকৈ বহি আছোঁ বিৰুবাৰীৰ ৰাজজি টিবি হস্পিটেল। এই মানে ডক্টৰত আহি পোৱা নাই, তাতে অলপ বহিলোঁ। এইটো মস্ত হাতী হেনতালা লগাই থৈ দিছে। ইয়াতে এতিয়া সিহঁতক ৰখি আছে, দানৱ খোপা আহি পোৱা নাই। আহি পালে আমি যাম আৰু এই এটাৰ মানে টিবি হৈছে। আমি এই ডাক্তারটো এখানে রখিয়ে চাও, মরবই আর সোনকালে। তো গাইছ এই এটা পেচেণ্ট পলাইছে পৰা তাৰমানে সেই মানুহটোৰ লগত যে কথা পাতি আছে হালধীয়া কালাৰৰ মেক্সি পিন্ধি গৈছে, সেইটোৱে পেচেণ্ট গৈছে বুলি কোনোবা এটা ডক্টৰ আহি পোৱা নাই, সেইকাৰণে পেচেণ্ট পলাইছে পৰাই। এই আমাৰ ৰাজ্যিক হস্পিটেলৰ পেচেণ্ট চব বাহিৰত ওলাই চব দাউৰি আছে হৰপা হয়। এইবিলাক চব টিভি পেচেণ্ট বাকী সেইবিলাক এইবিলাক যাই আছে কথাই চব পলাব পাইছোঁ, এটা এটাকে দাউৰি আছে চব। গম নাপাওঁ আৰু কি হয়, ডক্টৰ চক্টৰ আকৌ নাই নে। আমার তোর মাইন্ড ঠিক নাই না ছবি আর মানুষ দেখা এইগিলা দেখছেনে শুদ্ধ পেচেণ্ট 100-200 পেচেণ্ট চব দাউৰি আছে হলে চব ঘৰত যাব পাইছোঁ, তাক ইচ্ছা নাই।